এইখিনি বিশ্বাস মোৰ ভগৱানৰ ওপৰত আছে মানে তেওঁলোক আকৌ ইমান অকলশৰে কৰি নালাগে দিছোঁ কাৰোবাক না কাৰোবাক পঠিয়াব নিকম মই যিমান আদৰ কৰিব ঈশ্বৰক তাকে প্ৰাৰ্থনা জনাইছোঁ যে অতি সোনকালে ধুনীয়া ধুনীয়া চলে তাতো বাদ এটা বৰ বেয়া কিছু কেছ মানে এহাল প্ৰেমিক প্ৰেমিকা মানে প্ৰেমিকজনে প্ৰেমিকাক কিডনেপ কৰি লৈ গৈছে প্ৰেমিকাক কিডনেপ কৰিলে আৰু প্ৰেমে যদি কৰে কিডনেপ কৰিলে সেইটোৱে কথা এইবিলাক হিন্দী চিনেমাত চাই চাই আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক তেনেকুৱা হৈ গ'ল এইবিলাক কেঁচাৰে বহুত মানে গৈ থাকোঁতে কোনো আহিছে বনাবা হা অকণমান কওক ছাৰ হয় ছাৰ ৰেডি হৈ আছে ঠিক আছে মই আপোনাক এবাৰ চকুৰ পৰা চাবমিট কৰিম ঠিক আছে 10 মিনিট দিয়ক হ'ব বৰ বেয়া খবৰ নাই কোম্পানীৰ প্ৰজেক্ট এটা চাবমিট কৰিব লাগে বাৰু গজত কেলে নাপাওঁ নহয় মানে দাদা আপুনি যে ফোন কৰি কৈছিলে বস্ত্ৰা ছোৱালীজনীৰ কথা কৈছিলোঁ পাহৰিছিলোঁ আহিছে মানে লৈ আহিছোঁ মই আৰু তাই ঘৰ নাচুৰীয়া ছোৱালী নাচুৰীয়া লাহে লাহে খোজকাঢ়ে আচ্ছা কি নাম বুলি ক'লা তোমাৰ অঞ্জু দাদা অঞ্জু পাৰিব কিয় নহয় পাৰিব ঠিক আছে তেতিয়াহ'লে তই মই ধৰা ৰুমটোতে থাকিব পাৰিবি ৰ মই কাপোৰ কানিখিনি থৈ আহিম ৰ কথা পাতচোন ইমান দিনৰ পৰা কাম কৰি তোমাৰ মা দেউতা কোনো নাই গাঁও মানে তুমি অকলশৰীয়া মই বৰ অকলশৰীয়া জানা নিজৰ বুলি ক'বলৈ পৃথিৱীত কোনোৱে বাৰু কেতিয়াবা এনেকুৱা নালাগেনে যে কাৰোবাক নিজৰ কৰি ল'ব মন নাযায় এনে ভাব নহয় নে তেওঁক কিয় অকলশৰে থাকিলে দিওঁ মই যদি লগত থাকি দিওঁ তেওঁলোকৰ জীৱন ভৰিব ভাব নহয়নে বহিত হয় আৰু মোৰ জীৱনত ঘটা ঘটনাবিলাক বৰ ভৰকা লাগে মই ধৰি লোৱা এই চাকৰি হঠাৎ পাইছোঁ তুমি হঠাৎ আহিব হঠাৎ পাৰিব মৰম হঠাৎ লাগি আছে দাদা বৰ ভাল মানুহ থাকি বৰ ভাল পাবি বুজিছ এটা সমস্যা হ'ব নহয় কি দাদা চোৱা মই হ'লো বেচেলাৰ ল'ৰা আৰু এওঁ হ'ল গাঁৱৰ ছোৱালী গতিকে এনেকৈ একেখন ঘৰতে থাকিলে মানুহে বদনাম কৰিব গতিকে তুমি বেয়া নাপাবা মই এওঁক বন কৰা ছোৱালী হিচাপে ৰাখিব নোৱাৰিম আপোনাৰ নোহোৱাও নহয় মানুহে আকৌ বাদ দিয়ক মই তাইক লৈ যাম দিয়ক আপুনি চিন্তা কৰিব নালাগে লৈ যাম তুমি কৈছা গাই সমস্যাৰ পৰা সমাধান পাব পাৰি যদি মোৰ লগত বন কৰা ছোৱালী হিচাপে মোৰ পৰিবাৰ হিচাপে দাদা আপুনি কি কথা কৈছে পৰিৱেশ আৰু পৰিস্থিতি আমাৰ পৃথিৱীত বন কৰা ছোৱালী লেভেলখন নাজানে মই সেই লেভেলখন আঁতৰাই কিন্তু দাদা এওঁৰ ওপৰত মানুহ নাই মই